গুড মৰ্নিং পলমকৈ হ'লেও নৱবৰ্ষৰ হিয়াফাৰা মৰম যাচিছোঁ। এয়া মই গা মূৰ ধুই ৰাতিপুৱা খাব লৈছোঁ গৰম পানী আৰু গৰম পানী খাই মই ৰাতিপুৱাৰ কাম বন কৰি এঠাইলৈ যাম, সেইকাৰণে পটাপট কামখিনি কৰি লওঁ আৰু এতিয়া কাম কৰোঁ। মই ওলাই আহিলোঁ দুইজনীয়ে যাবলৈ টাউনলৈ বজাৰ কৰিবলৈ আৰু এতিয়া দুইজনী যাম বজাৰলৈ। পালোঁ এয়া দোকান য'ত ভণ্টিয়ে ল'ব মাল আৰু তাৰ আগতে আমাক খাব দিলে চাহ আৰু এয়া খাব লৈছোঁ চাহ আৰু চাহ খাই আমি এতিয়া যাম দুইজনীয়ে ই ৰিক্সাত উঠি আৰু ই ৰিক্সাত উঠি আহি পালোঁ বিশালত আমি প্ৰৱেশ কৰিলোঁ গেটৰ ভিতৰত। সোমাই আহি আমি ওপৰলৈ আহি মই বস্তু লৈ আছোঁ ইয়াতে আৰু ভণ্টি আছে কেমেৰা কৰি, তাই বাৰু কেমেৰামান হৈছে আজিলৈকে আৰু মই এটা বস্তু চাই লৈ আছোঁ বাৰু আৰু লগতে এপাক ঘূৰাই দিছোঁ, আপোনালোকক দেখুৱাই দিছোঁ বস্তুবোৰ। গোটেইবোৰ কিনো লাগিছে কিন্তু নোৱাৰোঁ কিনিবলৈ, লাগতীয়াখিনি লৈ ল'লোঁ বাৰু আৰু এয়া মই লৈ পিনে তললৈ গৈ আছোঁ কাউণ্টাৰত পে'মেণ্ট কৰিবলৈ আৰু এতিয়া মই গৈ পে'মেণ্ট কৰি লওঁ আৰু পে'মেণ্ট কৰি মই লাহেকৈ ওলাই দিম বাৰু। কৰি আমি দুইজনে আহিলোঁ ওলাই আহিলোঁ আৰু এয়া দেখিছেনে নাৰিকল বিহুৰ বাবে ওলাইছে আৰু এনেকৈ আমি আহিলোঁ ৰিক্সা এখন লৈ মালবস্তু লৈ ঘৰলৈ দুইজনী। এইপিনে মই লৈছোঁ বজাৰ খুলিবলৈ আৰু কি আনিলোঁ বাৰু অকণমান দেখুৱাই দিছোঁ। আচলতে মই কৈ আছিলোঁ কিন্তু ছাইডত মানে কি হ'ল গান বাজি আছিলে, সেইটো কাৰণে মই মিউট কৰি দিলোঁ চাউণ্ডটো, যিটোকে কপিৰাইট লাগিব, সেইটো কাৰণে মই আকৌ ভইচ দি দিলোঁ সেইটো মিউট কৰি পিনে। এয়া বস্তুবোৰ এপতকৈ অকণমান দেখুৱাই দিছোঁ আপোনালোকক কিনো আনিলোঁ বাৰু মই বজাৰৰ পৰা, এইখিনি অকণমান দেখুৱাই দিছোঁ বাৰু। এইখিনি চাই লওঁ বাৰু, তাৰপাছত এইখিনি ভালদৰে থৈ দিওঁ চিজিল কৰাই পিনে। এতিয়া আকৌ এবাৰ নতুন বছৰৰ মৰম যাচিছোঁ এটালৈকে, দুখবোৰ পাহৰি সুখবোৰ আঁকোৱালি লওক। দুখবোৰ যোৱাটোতো গ'লে, এতিয়া নতুন সপোন দেখক আৰু নতুন ভাল বস্তুবোৰ যে কৰিব পাৰে আশা কৰক, আশাবোৰ যাতে পূৰণ হয় আটাইৰে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। এতিয়া মই ৰাতি আৰু ভিডিঅ' নবনালোঁ আৰু নেক্সট দিনাখন মৰ্ণিং আহিলোঁ মই পুৰণা ঘৰলৈ বগৰী খাবলৈ আৰু এইপিনে টিকলিজনীয়ে পাৰি আছে বগৰী আৰু এইপিনে মই ৰ'ব নোৱাৰিলোঁ, পৰাৰ লগে লগে মুখত দি পিনে একেবাৰে মচমচাই খাই দিলোঁ, ইমান টেষ্টি আছিলে বগৰীকেইটা। আৰু এইপিনে খুন্দনাত খুন্দিব লৈছোঁ মই, টিকলিজনী দি আছে এটাকৈ আৰু এইপিনে ছাইডত বৌয়ে ফটো মাৰি আছিলে মোক বাৰু বগৰী খুন্দাৰ বাবে আৰু আটাই এনেকৈ লগ হৈ বগৰীও খালোঁ। এয়া আটাই বগৰী খালোঁ লগ হৈ আৰু ছাইডত আছিলে বাৰু। আহি মই এয়া গধূলি খাব লৈছোঁ মেগী, যিটো মই গধূলি ভাল পাওঁ খাই আৰু আজিলৈ ইমানতে সামৰিলোঁ ব্লগটো আৰু নেক্সট ভিডিঅ' এটাৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ।